ওম গণেশায় নমঃ মই জ্যোতিষ আচাৰ্য প্ৰসন্ন আৰ্য কৈ আছোঁ আজি মই মাহেকীয়া ৰাশিফল চেচনত ক'ব গৈ আছোঁ মকৰ ৰাশিৰ বিষয়ে অৰ্থাৎ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষা দীক্ষা হওক বা টকা পইচাৰ ক্ষেত্ৰত হওক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত হওক বা চাকৰিৰ ক্ষেত্ৰত হওক বা প্ৰেম লাভৰ ক্ষেত্ৰত হওক এই সকলোবিলাক কথা মই এই ভিডিঅ'টোত বিৱৰি ক'ম গতিকে ভিডিঅ'টো শেষলৈকে চাওক কাৰণ ভিডিঅ'ত শেষত মই ইয়াৰ প্ৰতিকাৰ সমূহ কম যে ইয়াত মানে যিখিনি সমস্যাত থাকিব সেইখিনি সমস্যাখিনি প্ৰতিকাৰ হিচাপে দিম এই প্ৰতিকাৰখিনি কৰিলে যথেষ্ট ভাল ফল লাভ কৰিব পাৰিব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আৰু আপোনালোকক এটা কথা জনাব সুখী হৈছোঁ যে আপোনালোকৰ কিবা যদি এষ্ট্ৰলজি ৰিলেটেড কিবা সমস্যা থাকে তেনেহ'লে আপোনালোকে হোৱাটছআপত মোক মেছেজ দিব পাৰে তেতিয়া মেছেজ দিলে মই যিমানখিনি পাৰোঁ আপোনালোকৰ সমস্যাসমূহৰ সমাধান দিব চেষ্টা কৰিম এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মকৰ ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত যদি ক'ব যোৱা যায় তেনেহ'লে জুলাই মাহটো যিমানখিনি এক্সপেক্টেশ্যনছ কৰিছিল ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰিব পাৰিব আৰু ভাল বুজাবুজিৰ মাজেৰে মানে ব্যৱসায়টো আগবাঢ়িব লগতে টকা পইচা ইনকামৰ পৰিধি যিটো আছে বৃদ্ধি পোৱাৰ সময়ত মানে আশাটো বেছি কৰিব পাৰি এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত আহোঁ পঢ়া শুনাৰ ক্ষেত্ৰত যিসকলে ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে সেইসকলৰ ক্ষেত্ৰত তেখেতসকল লেজি বা এলাহে চুব গতিকে এই লেজি আৰু এলাহৰ কাৰণে নিজক পঢ়া শুনাটো ক্ষতি হোৱাৰ সম্ভাৱনাটো বেছি আছে গতিকে এই লেজি আৰু এলাহটো তেখেতসকলে পৰিধান কৰিব লাগিব এভইড কৰিব লাগিব তেতিয়া তেখেতসকলে কিন্তু ভাল ৰিজাল্ট কৰিব পাৰিব এতিয়া আহোঁ চাকৰিৰ ক্ষেত্ৰত যিসকলে চাকৰি কৰিব মানে চাকৰি বিচাৰি আছে বা চাকৰি কৰি আছে তেখেতসকলৰ ক্ষেত্ৰত জুলাই মাহটো যথেষ্ট আশাপথ দেখা যায় এতিয়া আহোঁ প্ৰেম বা লাভ ৰিলেশ্যন বা পৰিয়ালৰ সম্পৰ্কৰ ক্ষেত্ৰত পৰিয়ালৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যথেষ্ট ভাল থাকিব কিন্তু প্ৰেম বা ভালপোৱাৰ ক্ষেত্ৰত কিন্তু মতানৈক্য ভুল বুজাবুজি হৈ বিচ্ছেদ হোৱাৰ সম্ভাৱনাটো বেছি আছে গতিকে বস্তুবিলাক অলপ ভাবি চিন্তি চাই কৰাটো যথেষ্ট ভাল হ'ব এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত আহোঁ স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলে নাৰ্ভৰ ৰিলেটেড প্ৰব্লেম পেইন ৰিলেটেড প্ৰব্লেম বা জ্বৰ চৰ্দি চলি আছে বা উশাহ নিশাহ শ্বাস প্ৰশ্বাসৰ প্ৰব্লেম চলি আছে সেইসকল ব্যক্তি যথেষ্ট সাৱধান হোৱাটো ভাল হ'ব বা ডক্টৰৰ পৰামৰ্শ লৈ বস্তুবিলাক কৰিলে ভাল হ'ব এতিয়া প্ৰতিকাৰ দিশত আহোঁ প্ৰতিকাৰৰ দিশত ক'ব গ'লে শনিবাৰ দিনা গণেশ মন্দিৰ পৰিধান কৰক তেতিয়া যিখিনি মই সমস্যা ক'লোঁ সেইখিনি সমস্যা সমাধান হ'ব আৰু যিসকলে ৰত্ন পৰিধান কৰিব বিচাৰে তেখেতসকলে নীলম ৰত্ন পৰিধান কৰিলে যথেষ্ট ভাল হ'ব ধন্যবাদ